যুদ্ধ। কবি পৰিণীতা শৰ্মা। যুদ্ধ এখনৰ অৱতাৰণা হ'ল ঠিক যেন মহাভাৰত। যুদ্ধ মানেই জুই, জুইৰ শিখাৰ ৰঙা উত্তাপ ওপৰলৈ উঠিল। তাই ওপৰলৈ চালে, আকাশৰ নীলা ৰংটো ৰঙা হ'ল। তাই নিজলৈ চালে, জুইৰ তাপত তাই গলিবলৈ ধৰিলে। মমৰ দৰেই বাগৰি গ'ল। যুদ্ধ আৰম্ভ হ'ল। চৰাইবোৰে চিঞচিঞাবলৈ ধৰিলে। নদীৰ বেগত পানীবোৰ ঘোলা হ'ল। ধুমুহাত গছবোৰ উভালি পৰিল। তাইৰ জুপুৰিটো গৰম হ'ল। ৰঙা শিখাৰ পোহৰত তাই ৰঙা হৈ পৰিল। হাড়বোৰ ফট ফটকৈ ফুটা স্পষ্টকৈ শুনিলে। তাইৰ পিন্ধা কাপোৰ সাজ জ্বলিবলৈ ধৰিলে। যুদ্ধ এতিয়া তুংগত। কামবোৰ তাইৰ খৰ হ'ল। খাদ্য, বস্ত্ৰ, ঘৰ, সন্তান, পৰিয়াল কিমান চম্ভালিব? তছ নছ কৰি জুইৰ উত্তাপ বাঢ়ি আহিল। তাই ভৰিৰ পৰা গলিবলৈ ধৰিলে। হাত দুখন আগলৈ মেলি খামুচি ধৰিব খোজো ব্যৰ্থ হ'ল। এয়া যে যুদ্ধ, মহাভাৰতৰ যুদ্ধ। জীৱনৰ প্ৰতিজন মানুহৰ যাত্ৰাৰ যুদ্ধ, জীয়াই থকাৰ যুদ্ধ।